আজি আমি বিশেষ কাৰণ এঠাইলৈ যাব ওলাইছোঁ। তো যাব ওলাই পেলাই ৰেডি হৈ আছোঁ, চাওকচোন কি পিন্ধো কি নিপিন্ধো কৰি। তো ফাইনেলি আমি ওলালোঁ, এয়া গাড়ীত উঠিছোঁ, উঠি পেলাই গৈ আছোঁ আমি এটা বিশেষ জেগালৈ। আপোনালোকে কোনোবাই অনুমান কৰিব পাৰিছেনে আমি ক'ত যাম? আমাৰ গোটেইবিলাক ওলাইছে, দাদাহঁত, তাৰপিছত বৌ, মই, আমি গোটেইবিলাক, বাইদেউহঁত, আমি গোটেইবিলাক ওলাইছোঁ। আৰু এয়া চাওকচোন, টিকলুটোৱে মানে গাড়ীত উঠি পেলাই হাঁহি চব বন্ধ হৈ গৈছে, হাঁহি কান্দোন একো নাই, পূৰা চাই আছে সকলোকে, আমাক গোটেইবিলাকক চাই আছে সি। তো ফাইনেলি আমি আহি পালোঁ সেই বিশেষ জেগাটো। তো খুৰা এজনে আমাক আগবঢ়াই নিব আহিছে গোটেইবিলাককে। তো এতিয়াতো বোধহয় অলপ অনুমান কৰিব পাৰিছে ক'ত গৈ আছোঁ আমি। আৰু যদিও আপোনালোকে গম পোৱা নাই তেতিয়াহ'লে মই দেখুৱাই আছোঁ আৰু। এয়া বৌহঁত, বৌ, বাইদেউ, দাদা, ভিনদেউ সকলোবোৰ গৈ আছে। আৰু চাই থাকক ক'ত গৈ আছোঁ। তো ফাইনেলি আমি আহি পেলাই ঘৰত বহিলোঁ গোটেইবিলাক। এয়া বহিব দিছে, আমি গোটেইবিলাক বহিলোঁ। বহি পেলাই টিকলু আহি পেলাই পূৰা মানে ভাগৰ লাগিছে, দাদা এজনৰ লগত ধুনীয়াকৈ বহি আছে, শান্ত হৈ পেলাই বহি আছে সি। আৰু গোটেইবিলাক আমি চাহ ভাত খোৱাখিনি বাৰু স্কিপ কৰি দিলোঁ, আপোনালোকক নেদেখুৱালোঁ। তো ফাইনেলি এতিয়া সেইটো পৰ্ব। এতিয়া কওকচোন কি হৈ আছে ইয়াতে? তো ইয়াতে হৈ আছে আমাৰ দাদাৰ আজি বিয়াৰ তাৰিখ কৰিব আহিছে। এইজনী হৈছে আমাৰ বৌ হ'বলগীয়া বৌ। তো বিয়াৰ তাৰিখ কৰিছে। আৰু এইবিলাক কিবা নিয়ম আছে বোলে, মই গম নাপাওঁ বিশেষ, তথাপিও চাই ল'লোঁ আজি, কাৰণ পিছত কামত আহিব নহয়, সেইটো কাৰণে। তো এতিয়া গোটেইবিলাক আমি ওলালোঁ তাৰ পৰা। আমাৰ ঘৰৰ মানুহখিনি আমাৰ ঘৰলৈ গুচি গ'ল, বাট মই গুৱাহাটীত আহি গ'লোঁ বাইদেউ দুজনীৰ লগত। তো মই গুৱাহাটীত আহিলোঁ, ইয়াতে দুদিন থাকিম গুৱাহাটীত। তো এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো। বাই বাই।